নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি মই অসমীয়া নামৰ কবিতাটোৰ পুনৰ আলোচনা আগবঢ়াইছোঁ। তোমালোকে জানা যে কবিতাটি যথেষ্ট দীঘল কবিতা, গতিকে এই কবিতাটি মই আজি 5টা স্তবকে তোমালোকৰ সৈতে আলোচনা কৰিম। মই অসমীয়া, কবি ছৈয়দ আব্দুল মালিক। সুদূৰ পশ্চিমেৰি এৰি থৈ স্বৰ্ণপুৰী ৰাজঅন্তপুৰ, বিজয় সপোন দেখি আহিলোঁ দিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভোৰ। বিজয়ৰ তৃষালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালো দৃপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। তোমালোক আটায়ে জানা, তোমালোক আটায়ে ইতিমধ্যে সমাজ বিজ্ঞানৰ পাঠতো পঢ়িছা। আমাৰ অসমত মোগলে কেইবাবাৰো আক্ৰমণ কৰিছিলে আৰু সেই আক্ৰমণসমূহ মোগলসকলে কৰাৰ পিছতো আহোম স্বৰ্গদেউসকলৰ হাতত তেওঁলোকৰ পৰাজয় হৈছিলে। লগতে এখন উল্লেখযোগ্য অসম বুৰঞ্জীৰ ৰণৰ বিষয়ে তোমালোকে পঢ়িবলৈ পোৱা, আৰু সেইখন হৈছে শৰাইঘাটৰ ৰণ। আৰু এই ৰণত আমাৰ আহোম সৈন্যৰ সেনাপতি আছিলে মহাবীৰ লাচিত বৰফুকন। আৰু তোমালোকে লাচিত বৰফুকনৰ বিষয়ে এটাই জানা যে সেই ৰণত লাচিত বৰফুকনে অৰ্থাৎ মোগলসকলক পৰাজিত কৰিবলৈ সক্ষম হৈছিলে। আৰু বহু মোগল কি হৈছিলে, সেই ৰণত হৰাৰ পিছত অসমত যুদ্ধবন্দী হিচাপে ৰৈ গৈছিলে। ইয়াত মালিক ডাঙৰীয়াই সেই যুদ্ধবন্দীসকলে কিদৰেনো অসমীয়া হৈ পৰিল, বা সেই মোগলসকল যিসকল ৰণত পৰাজিত হৈছিলে তেওঁলোকেনো অসমৰ বিষয়ে কি বুলি ভাবিছে, তাৰে ওপৰত তেওঁ আলোকপাত কৰি কবিতাটি সেই দৃষ্টিৰে তেওঁ ৰচনা কৰিছে। সুদূৰ পশ্চিমেৰি অৰ্থাৎ পশ্চিমৰ পৰা তেওঁলোক আহিছিলে, এৰি থৈ স্বৰ্ণপুৰী ৰাজঅন্তপুৰ, তেওঁলোকৰ স্বৰ্ণৰ যি নগৰ আছিলে, আৰু ৰাজঅন্তপুৰ ৰাজকাৰেং এৰি তেওঁলোক বিজয় সপোন দেখি আহিলোঁ যিদিনা, তেওঁলোকে অসমক বিজয় কৰিবৰ কাৰণে বা অসমক যুদ্ধত জয় কৰিবৰ কাৰণে আহিছিলে। উজনি সোঁতত মেলি ভটিয়নি ভোৰ, আৰু তেওঁলোকে উজাই আহিছিলে ব্ৰহ্মপুত্ৰৰ উজনি দিশত। বিজয়ৰ তৃষালৈ, আৰু তেওঁলোকে ভাবিছিলে, তেওঁলোকে সপোন দেখিছিলে, বিজয়ৰ সপোন দেখিছিলে। গৌৰৱৰ কৰি অভিযান, গৌৰৱৰ অৰ্থাৎ তেওঁলোকে গৌৰৱেৰে এই অসম জয় কৰাৰ অভিযান আৰম্ভ কৰিছিলে। লুইত পাৰত গালো দৃপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান, অৰ্থাৎ তেওঁলোকে ব্ৰহ্মপুত্ৰ লুইত, ব্ৰহ্মপুত্ৰৰ আন এটা নাম লুইত, আৰু তেওঁলোকে ইচ্ছা কৰিছিলে যে তেওঁলোকে যাতে অসম আৰু আহোম স্বৰ্গদেউক পৰাজিত কৰিব পাৰে। ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত, সেইদিনা যেতিয়া অসম ৰাজ অসমৰ সিংহ আসনত, বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজি মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন। তেওঁলোকে আহি অসমৰ পৰিৱেশ দেখিলে, অসমৰ হাবি, অসমৰ এই বননিবিলাক সেউজীয়া দুবৰি বনে আগুৰি আছে, আৰু অসমৰ সিংহ আসন অৰ্থাৎ আহোম স্বৰ্গদেৱে সিংহ আসনত বহি সুন্দৰকৈ অসমখন শাসন কৰি আছিলে, আৰু স্বাধীনতাৰ পতাকা জিলিকি আছিলে, আৰু অসমৰ সকলো প্ৰান্তত গৌৰৱ আৰু বিজয়ৰ তেওঁলোকে গুণগান গাই প্ৰজাই শান্তিৰে বসবাস কৰি আছিলে। সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল, মোগলৰ বিজয়ী শকতি, দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম থাপনা, অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ, কাইমনি কৰিলোঁ কামনা। আৰু সেইদিনা মোগলসকলে
নিজৰ শক্তিৰ পৰিচয় দিবৰ কাৰণে অসমৰ মাটি ভৰি দিলে আৰু মোগলৰ যি অনিৰুদ্ধ গতি অৰ্থাৎ মোগলে গোটেই সমগ্ৰ দেশ জয় কৰিছিলে আৰু তেওঁলোকে ইচ্ছা কৰিছিলে যে তেওঁলোকে অসমকো জয় কৰিব পাৰিব আৰু সেই তেওঁলোকে মনোবল লৈ অসম আক্ৰমণ কৰিছিলে। কিন্তু অসমৰ মজিয়াত মুছলিম বুলি কওঁতে ইয়াত মুছলিমৰ কথা কোৱা হৈছে। তেওঁলোকে যি মুক্তৰাজ অৰ্থাৎ তেওঁলোকে শাসন কৰিম বুলি তেওঁলোকে দেহে প্ৰাণে মনে তেওঁলোকে কামনা কৰি যুদ্ধৰ কাৰণে প্ৰস্তুত হ'ল। যিদিনা নামিলো আহি অসমৰ সমৰথলীত মীনাকৰা বনৰ বুকুত অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আগত আৰু তেওঁলোকে আহি যুদ্ধৰ অৰ্থাৎ সমৰথলী মানে যুদ্ধত তেওঁলোকে নামি পৰিল আৰু অসমৰ সেই মীনাকৰা অসমৰ বননিবিলাক ইমান জিলিকা বন আছিলে সেইবিলাক মীনাকৰা গোটেই লাগে। মীনাকৰা মানে সোণ ৰূপৰ অলংকাৰ যদি তাত কিছুমান অন্যান্য ধাতু ব্যৱহাৰ কৰি জিলিকাই তোলা হয় সেইবিলাকক মীনাকৰা বুলি কোৱা হয়। অসমৰ হেংদাং জিলিকিল দুপৰৰ পালংক হেংদাং মানে তৰোৱাল পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত। অসমৰ আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত সকলো পুৰুষ তিৰোতা ইমান দেশ প্ৰেম তেওঁলোকৰ আছিলে যে তেওঁলোকে মতাই মাইকীয়ে অৰ্থাৎ পুৰুষ তিৰোতা সকলো আহি যুদ্ধত তেওঁলোক যুদ্ধংদেহী মনোভাৱেৰে থিয় হ'লহি। ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকুপাতি নামিল ৰণত। ক'তনো লুকাল বল ৰাজপুত জয়ী মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত। ক'ৰ অতপালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজৰিত। আৰু তেওঁলোকে মোগলসকল আচৰিত হৈছে এওঁলোকেনো বল শক্তি ক'ৰ পৰা পালে আৰু তেওঁলোকে পৰম্পৰাক্ৰমী ৰাজপুত জয়ী মোগলসকলকো যে তেওঁলোকে হৰুৱাই দিলে। তেওঁলোকে এই বলনো অসমৰ মাটিত কেনেকৈ পালে? শুকান সান্দহ আৰু পানী আজলিত অৰ্থাৎ তেওঁলোকে কেৱল শুকান সান্দহ খায় আৰু পানীহে খায়। বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান আৰু অৱশেষত মোগলসকল যুদ্ধত পৰাজিত হ'ল আৰু অসমে স্বাধীনতা লাভ কৰিলে মোগলৰ পৰা। বিজয়ৰ গৌৰৱ আৰতি মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়। দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ। শক্তি প্ৰেম সৌন্দৰ্যৰ খনি কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি। মোগলসকলে নতুন শক্তিৰ পৰিচয় পালে। আহোম সেনাসকলৰ লগত তেওঁলোকে যুদ্ধত মুখ থেকেচা খাই তেওঁলোকে নতুনকৈ ভাবিবলৈ বাধ্য হ'ল আৰু তেওঁলোকে অসমৰ এই বিনন্দীয়া ৰূপ অসমৰ সেই শক্তি গৌৰৱ অসমৰ এই মুক্ত প্ৰাণ এই সকলোবিলাক দেখি তেওঁলোক আচৰিত হ'ল। মোগলে উভতি চালে এই অসম চৌদিশে ধূসৰ পাহাৰ প্ৰতিটো বনৰ পাত জাং ফাই মীনাকৰা ৰূপ জাতিস্কাৰ দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। মোগলে অসমৰ বিষয়ে ভাবিবলৈ বাধ্য হ'ল। অসম আৰু অসমীয়াৰ বিষয়ে তেওঁলোকে বাৰম্বাৰ ভাবিলে উভতি চালে আৰু তেওঁলোকে ক'লে এই অসম চৌদিশে ধূসৰ পাহাৰ সকলোফালে অসমখন পাহাৰ পৰ্বতেৰে আগুৰা আৰু প্ৰতিটো বনৰ পাত জাং ফাই হৈছে উদ্ভিদ গছ তাৰ আঠাৰে কি কৰা হয় মণি প্ৰস্তুত কৰা হয়। মীনাকৰা ৰূপ জাতিস্কাৰ দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত হৈছে এবিধ মণি হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। আৰু অসমীয়া আহোমসকলে তেতিয়া কি কৰে তেওঁলোকৰ দলঙতো পোৱালমণি সাজি থয় আৰু সেই দলঙত তেওঁলোকে ভৰি ধুৱে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আজি আমি 5 নং স্তৱকলৈকে কবিতাটিৰ আলোচনা আগবঢ়ালোঁ। ইয়াৰ পৰৱৰ্তী আলোচনাত আমি 6 নং স্তৱকৰ পৰা আলোচনা কৰিম। ধন্যবাদ।